কি খবৰ আপোনালোকৰ ভালে চাগে ময়ো ভালে আছোঁ মই আজি এটা অসমীয়া ৰেচিপি লৈ আহিছোঁ আপোনালোকে চাব মই বনাইছোঁ মুৰ্গী মাংস আৰু লাই শাকৰ সৈতে এটা ধুনীয়া ৰেচিপি আপোনালোকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো বজাই দিব মই দিয়া প্ৰতিটো ভিডিঅ' আপোনালোকে পাই থাকিব তেতিয়া আৰু লাইক কৰিব কমেণ্ট কৰিবলৈ নাপাহৰিব এয়া ইমান ধুনীয়াকৈ মই এয়া লৈ লৈছোঁ এয়া লাই পাত আৰু মুৰ্গী মাংস সঁচাই দেখিলে খাওঁ দেখি গৈছে আৰু খামেই আৰু এতিয়া এয়া মই প্ৰথমে কৰি লৈছিলোঁ ইয়াত নিমখ হালধি আৰু অকণমান নেমু টেঙা দি পিনি আৰু দুটা মিডিয়াম সাইজৰ আলু এনেকৈ কাটি লৈছিলোঁ আলুকেইটা এনেকৈ কাটি লৈ পিনি অলপ সময় থৈছোঁ এয়া হ'ল লাই পাত দুটা এয়া আদা ৰচুন আৰু পেষ্ট কৰি ল'লোঁ মই ইয়াতে এটা শুকান জলকীয়া এটা কেঁচা জলকীয়া আৰু এইটো পাঁচফোৰণ হ'ল আৰু তেজপাত আৰু এয়া গোটা মিট মছলা লৈছোঁ এনেকৈ হালধি আৰু নিমখ এয়া তেল ওচৰতে যোগাৰ কৰি লৈছোঁ যোগাৰ কৰি পিনি মই এতিয়া এয়া কেৰাহীটো এনেকৈ বেছি তেল দিয়া নাই যিহেতু তাত অলপ তেল দি মঠা আছিলে অলপ তেল দি পিনি এনেকৈ গৰম কৰি লৈছোঁ এয়া প্ৰথমে শুকান জলকীয়া দুটা দি লৈছোঁ চাই থাকিব আপোনালোকে দুটা তেজপাত দিলোঁ যিহেতু জ্বলা যিমান খায় আপোনালোকে সিমান অনুযায়ী জলকীয়া দিব মই এয়া পাঁচফোৰণ দি ল'লোঁ তাতে এনেকৈ অকণমান লৰাই দিছোঁ এইকেইটা ফুটালৈকে এয়া মই ৰচুন পিঁয়াজ সকলোবোৰ পেষ্ট কৰি থৈছিলোঁ এনেকৈ দি দিছোঁ আপোনালোকেও এনেকৈ বনাই চাব আৰু কেতিয়াবা খাই চাবচোন কিমান ভাল লাগে লাই শাক আৰু মুৰ্গী মাংসৰ লগত এতিয়া যিহেতু নতুনকৈ ওলাইছে মই এয়া হালধি দিছোঁ এনেকৈ নিমখো বেছি দিয়া নাই যিহেতু মাংসৰ লগত প্ৰথমে পেষ্ট কৰোঁতে তেতিয়াই মই দি থোৱা আছিলে অলপমান এয়া মই মাংস দি দিছোঁ এনেকৈ ভাজি থাকিম অলপ মিডিয়াম সাইজত জুইটো দি এনেকৈ ভাজি এয়া মই মিট মছলা দিছোঁ কেঁচা জলকীয়া দুটা ইয়াতে দি দিছোঁ এনেকৈ ভাজি আছোঁ গেছটো ল' কৰিয়ে ভাজি ফ্ৰাই কৰিলে যিমান তেনেকুৱাকৈ কৰিব লাগে তেতিয়া খাবলৈ বেছি সোৱাদ হয় এয়া দেখিছে নহয় কেনেকুৱা কালাৰ হৈ গৈছে যিহেতু ঘৰত খাব বনাইছোঁ বেছিকৈ ৰেডি দিয়া হোৱা নাই মছলা দিয়া হোৱা নাই এয়া মই লাই পাত কাটি দিছিলোঁ এয়া সৰুকৈ কাটা নাই ডাঙৰকৈ এনেকৈ হাতেৰে ছিঙি দিছোঁ এয়া এনেকৈ লৰাই এয়া আপোনালোকেও খাইছে চাগৈ এনেকৈ যোনে খাইছে তেনে গম পাব বাৰু তেওঁলোকে যোনে খোৱা নাই আপোনালোকে কেতিয়াবা খাই চাব কিমান টেষ্টি হয় এনেকৈ লৰাই আছোঁ এয়া মই এতিয়া লাহেকৈ অলপ গেছটো ল' কৰি মই এতিয়া ঢাকনি মাৰি দিম ইয়াতে দেখিছে নহয় কিমান ধুনীয়া কালাৰ হৈছে এয়া মই ঢাকনিখন মাৰি দিছোঁ এয়া দেখিছে নহয় যদিহে আপোনালোকে লাগি ধৰে অলপ পানী দি অকণমান পানী দি পিনি আপোনালোকে লৰাই থাকিব কাৰণ যদি অকণমান জোল খাব বিচাৰে দিব পাৰে পানী এয়া কালাৰ লাই পাতবোৰ বহি গৈছে বহুত বেছি সিজিবৰ কাৰণেও নিদিওঁ অলপ যেতিয়া আধা সিজোৱা নিচিনা হ'ব তেনেকৈ এয়া দেখিছে নহয় মোৰ ৰেডি হৈ গ'ল এয়া
কিমান ধুনীয়া লাগিছে চাওকচোন। মই আকৌ এবাৰ কৈছোঁ, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। এয়া সকলোবোৰ, এয়া মই মচুৰ দাইল লৈছোঁ আলু দি। এয়া দেখিছে মই এতিয়া বনাইছিলোঁ। এয়াৰ বিলাহী আৰু তিয়ঁহ লৈছোঁ, 3টা কেঁচা জলকীয়া লৈছোঁ, নেমু অকণমান লৈছোঁ। ভাতকেইটা খাবৰ কাৰণে লৈছোঁ এতিয়া। এয়া কমেণ্ট কৰিব, লাইক কৰিব, শ্বেয়াৰ কৰিব ভিডিঅ'টো।